Hi guys, hello to welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলো ভালে আছে। প্ৰথমে আপোনালোকক বহুত বেছি মোৰ ফালৰ পৰাই ধন্যবাদ কাৰণ আপোনালোকে আমাৰ কবাৰ ভিডিওটোত ইমান বেছি মৰম দিয়া বাবে আজি হ'ব গৈ আছে এটা ধামাকাদাৰ ভিডিও। আপোনালোকে ভিডিওটো শেষলৈ চাই থাকিব। কি হ'ব এতিয়ালৈকে আপোনালোকে থাম্বনেলত চাই হয়তো গমে পাইছে যে আজি হ'ব গৈ আছে কিহৰ ওপৰত ভিডিও। আপোনালোকে ভাবিব পাৰে যে মই ইমান দিন ইউটিউবত কিয় এক্টিভ থাকিব পৰা নাই বা ভিডিও কিয় দিব পৰা নাই, কাৰণটো আজি মই আপোনালোকক কৈ আছো যে আপোনালোকে মোৰ আগৰ ভিডিওটো চাইছে যে গম পাইছে যে মোৰ কিবা বেমাৰ হৈ আছিল বহুত বেছি, মানে এতিয়াও মই বেমাৰ ভালে পোৱা নাই, কিন্তু মই চেষ্টা কৰিছো যে ইউটিউবত এক্টিভ আহো আৰু বহুত মোক মেছেজো কৰি আছে ইনষ্টাগ্ৰামত কিয় মই নতুন ভিডিও দিয়া নাই আৰু মোক সেইফালৰ পৰাই চিঞৰি আছে, কোনে চিঞৰি আছে মই দেখুৱাই আছো। এতিয়া মাই মোক দিলে 50 টকা, মানে 50 টকাত মোক আনিব দিলে কফি পেকেট আনিব দিছে আৰু 10 টকা মোক খাব দিছে। মানে কিবা এটাতো লাভ লাগিব, এনে আনিব যাব লাগিব ইমান দূৰলৈকে। আমাৰ দোকানত মানে নাই, কফি শেষ হৈ গৈছে, মানে সেইবাবে মই আনিব যাম আৰু মই এতিয়া যাম এইটো সিক্ৰেট, মানে এইটো ভাল হৈছে আজিকালি এইটো নলি হোৱাৰ পৰাই মানে গোন্ধ ওলাই বেয়া, কিন্তু তেতিয়া অলপ ভাল হয় আৰু সকলোৱে যোৱাৰ বাবে। এতিয়া বলক এতিয়া কফি পেকেট মই লৈ আহো, তাৰপিছত আপোনালোকক আহি মই ভিডিওটো বনাই আছো। আপোনালোকে চাব পাৰে আমাৰ নলিটো কিমান লেতেৰা হৈ গৈছে, মানে বহুত বেছি দুৰ্গন্ধ বাছ আৰু চাব পাৰে। এতিয়া কফি পেকেট প্ৰথমে মই আনো, তাৰপিছত ভাল হ'ব, মানে ইয়াৰ গোন্ধটো নোহোৱা হ'ব যদি ইয়াৰ ওপৰত কিবা দিয়া হয় আৰু ধুনীয়াকৈ। এতিয়া কাপোৰ চাই আছে যে মই ক'ত যাম, এতিয়া বলক আৰু বস্তুটো লৈ আহো। আৰু এইডাল চাব পাৰে আমাৰ ঘৰৰে ডালিমৰ গছডাল চাব পাৰে, মানে ডালিম হ'লে সৰু সৰু ডালিম মই যাই থাকোঁতে দেখা পালো, এই খেতিটো দেখা পালো, মানে ইয়াত কিবা খেতি কৰিছে, মানে এই কিহৰ খেতি, বন্ধাকবি খেতি চাব পাৰে। এতিয়া মই যাই কিনে বস্তুটো লৈ আহো, মানে নহ'লে মায়ে গালি পাৰিব। এতিয়া জল্দি মই বস্তুটো যাই কিনে লৈ আহো। আৰু এইটো চাব পাৰে ছাগলী। কফি লৈ আহিলো আৰু এটা আপোনালোকৰ হাঁহি উঠা কথা কি হয়, মই কফিটো লৈ আহি মই মাক ক'লো যে কফি কিবা বনাব লাগে, কিন্তু মায়ে ক'লে যে মায়ে বোলে কফি মুখত থুইব। মোৰ হাঁহি উঠি গৈছে, কফি খাব লাগে মুখত আকৌ কোনে খুৱে। পিছতহে গম পালো যে মুখত থুইলেও কিবা ভাল হয় নেকি। এতিয়া মায়ে কিবা বনাব আৰু সেইটো পেষ্টটো আজি নেদেখুৱা, বেলেগ নেক্সট ভিডিঅ'ত আপোনালোকক যদি লাগে মই মাক দেখুৱাই দিম আৰু আপোনালোকে চাব পাৰিব। এতিয়া সকলোতকৈ ডাঙৰ কথাটো হ'ল যে বহুতে মোক কমেণ্ট কৰি আছে যে মোৰ APSCৰ ৰিজাল্ট কেনেকুৱা হ'ল। মানে মই একো পৰীক্ষাই দিয়া নাই, মানে ইমান কমেণ্ট কৰিছে ইনষ্টাগ্ৰামত, মানে মই পৰীক্ষা দিয়া বুলি ভাবিছে নেকি নাজানো আৰু, কাৰণ ADREৰ মই ভ্লগ বনাইছো যিহেতু বহুকেইজনে মোক মেছেজ কৰিছে যে APSCৰ ৰিজাল্ট কেনেকুৱা হ'ল। মই দিয়াই নাই APSCৰ ৰিজাল্ট নহয়, এক্সাম দিয়াই নাই। মই নেক্সট টাইম মই ভাবিছো যে দিম নেকি, এবাৰ এনে ট্ৰাই কৰি চাম। আৰু আপোনালোকক মই প্ৰথম দেখুৱাই আছো যে কালি মাই মৃত্যুঞ্জয় মন্দিৰত গৈছিল আৰু মৃত্যুঞ্জয় মন্দিৰৰ পৰাই মাই এই মাফলাটো আনিলে মোৰ বাবে। চাব পাৰে কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট কৰি জনাব। বহুত পাতল, চাব পাৰে বহুত ধুনীয়া লাগিছে। মানে আপোনালোকে চাব পাৰে যে মই এতিয়া পিন্ধি লৈছো, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোককো যদি লাগে আপোনালোকে মৃত্যুঞ্জয় মন্দিৰত যাই ল'ব পাৰে। হাই গাইছ, মই ভিডিঅ' বনাই থকাৰ বাবে কি হৈছে, মানে জিতকটো আপোনালোকে চিনি পাইছে, আগৰ ভিডিঅ'ত দেখাই পাইছে, ই কান্দি আছে বহুত বেছি। কিন্তু ময়ো বস্তু বেলেগ নহয় ৰছাৰে বান্ধি থৈ দিছো, আহিব নোৱাৰে। মানে ই বহুত বেছি উৎপাত কৰে, মানে চকত দৌৰি যায়। হাই গাইছ, মানে কি হৈছে, জিত মানে ঘৰৰ পৰাই পলাল আৰু কিবা আমাৰ দোকানৰ পৰাই কিবা লৈ আহিছে। এতিয়া মানে ঘৰত ই বহুত বেছি বদমাছ, মানে মই ল'ব দি আছো কিন্তু সি মোক নিদিয়ে, মানে সি নিজে কৰিব মানে গোটেই। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে কৰিব লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডছ নহ'লে ফেমিলি মেম্বাৰক দেখুৱাই দিব। মানে আপোনাৰ ভাল লাগিলে, ইমান নাজানো, বহুত দিনৰ পৰা মই ভ্লগ দিবই পৰা নাই। মই চেষ্টা কৰিছোঁ যে এতিয়াৰ পৰাই ভ্লগ মই দিব চেষ্টা কৰিম 3-4 দিনৰ মূৰে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু আপোনালোকে যদি এই চেনেলটোত নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, নহ'লে আপোনালোকে মোৰ নতুন ভিডিঅ'বোৰ দেখাই নাপাব।